COVID-19 এতিয়া বৰ্তমান তাৰমানে বিজেপি চৰকাৰৰ এটা চাল বুলি পেলাই ৰাইজৰ মনত এটা বিশ্বাস এটা হৈছে। কিয় হৈছে মই আপোনালোকক কওঁ, বাকীবিলাকে যদি কিবা মিটিং কৰে একগোট হয় তেতিয়াহ'লে 100 জনৰ ওপৰত মানে হ'ব নোৱাৰে, কিন্তু বিজেপি যদি কিবা মিটিং হয় তেতিয়াহ'লে 2000 5000 মানুহলৈ একগোট খাব পাৰে। এইটোৱে কি বুজায়? এইটোৰ পৰা এটা স্পষ্ট বুজা যায় বিজেপিয়ে এইটো এটা চাল কৰি আছে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, যিমানবিলাক মিডিয়া আছে গোটেই মিডিয়াৰ পৰা এইটো এটা মানে প্ৰতিপন্ন হৈছে এইবাৰ BTADত গণ সুৰক্ষা পাৰ্টীয়ে কাউন্সিল গঠন কৰিব। গণ সুৰক্ষা পাৰ্টীয়ে কাউন্সিল গঠন কৰাটো 100% চিয়ৰ। আৰু এই লৈ বহুতকেইটা ৰাজনৈতিক দল শংকিত হৈ পৰিছে। শংকিত হৈছে এইটো কাৰণতে, গণ সুৰক্ষা পাৰ্টীয়ে যদি কাউন্সিল গঠন কৰে তেতিয়াহ'লে BTCত থকা অবড়ো মানুহখিনি সুৰক্ষিত হ'ব। এই সুৰক্ষিত হোৱাটো বেলেগ ৰাজনৈতিক দলে নিবিচাৰে। অবড়ো মানুহখিনি সুৰক্ষিত হোৱাটো বেলেগ ৰাজনৈতিক দলে কোনো কাৰণত নিবিচাৰে। সেইকাৰণে এইটো এটা তাৰমানে ৰাজনীতি চলিছে ইলেকশ্যন পিছুৱাত। আমি আপোনালোকৰ মিডিয়াৰ যোগেদি এটা ডিমাণ্ড দিছোঁ, মানে অতি শীঘ্ৰে BTADত নিৰ্বাচনটো পাতিব লাগে। আমি চৰকাৰক এই ফালৰ পৰা ডিমাণ্ড দিছোঁ, আৰু চৰকাৰে ৰাইজৰ যিটো তাৰমানে ডিমাণ্ড, সেই ডিমাণ্ডৰ ওপৰত বিশ্বাস ৰাখি নিৰ্ভৰ কৰি তেওঁলোকে খুব সোনকালে ইলেকশ্যনটো পাতক, এইটো আমি কামনা কৰিছোঁ। BTCৰ পৰা BTR হোৱাটো চাওক, প্ৰথম BAC আছিল, তাৰপিছত BTC, এইবাৰ BTR ইকুইভেলেণ্ট টু ছেপাৰেট বড়োলেণ্ড, মাত্ৰ 2টা পইণ্ট। আৰু BTRখনত চাওক, BTRখনত অবড়ো মানুহখিনিৰ ভাষা আৰু মাটি এই দুটা মানে এনেধৰণে সন্নিৱিষ্ট কৰিলে য'ত BTR চুক্তিখনে গোটেই BTC এৰিয়াত থকা অবড়ো মানুহখিনি কোনো কাৰণতে সুৰক্ষিত নকৰে। গতিকে আমি এই BTR চুক্তিখন আমি মানি লৈছোঁ, কিন্তু এইখন সংশোধন নকৰাকৈ মানি লোৱা নাই। এই BTR চুক্তিখনত এটা কথা ঠিক, BTR চুক্তিখন কাৰ্যকৰী কৰাৰ প্ৰাক মুহূৰ্তত BTADত থকা সকলো জাতি জনগোষ্ঠী যিমান মানুহ আছে সেই মানুহখিনিৰ ভাষা আৰু মাটিৰ যিবিলাক সমস্যা আছে সেই সমস্যাটো সমাধান কৰি লওক। তাৰপিছত নীতিগতভাৱে BTR চুক্তিখন কাৰ্যকৰী কৰক, আমি সমৰ্থন জনাম। আৰু এতিয়াও আমি সমৰ্থন জনাই আছোঁ, কিন্তু এইখিনি সংশোধন কৰিব লাগিব আমি। কিন্তু BTRত যিখিনি তাৰমানে অবড়ো মানুহ সুৰক্ষিত ব্যৱস্থা নাই, সেই ব্যৱস্থাটো আমি কৰি দৰকাৰ হ'লে BTR চুক্তিখন আংশিকভাৱে হ'লেও সংশোধন কৰি আমি এই চুক্তিখন কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰিম। আমি কথাটো হ'ল, আমি গোটেই BTC আমি গণ সুৰক্ষা দলৰ 37টা চিট আমি চিটত প্ৰাৰ্থিত্ব দিলোঁ, আমাৰ দলে দিলে। তাৰ ভিতৰত আমি আজিৰ অংকত 28-29টা পাম বুলি আমাৰ বিশ্বাস আছে। আৰু আমি আটাইকেইটাতে এই বেলিৰ মানে আমি প্ৰচাৰ অভিযানত যথেষ্ট নাস্তি চেষ্টা কৰিছোঁ, আমাৰ দলে কৰিছে। বিশ্বাস এটা আহিছে যে ৰাইজৰ মাজত যিটো এটা ঢৌ বহিছে, নিশ্চয় আমাৰ 28-29টা চিট আমি পাম বুলি আশাবাদী। আৰু পৰৱৰ্তী সময়ত কোকৰাঝাৰত যে আমাৰ গণ সুৰক্ষা দলৰ চৰকাৰ হ'ব, এইটো আমাৰ এক প্ৰকাৰে মানে খাটাং হৈ পৰিছে। আমি ক'ব লাগিব যে হয়তো COVID-19ৰ কাৰণে, লকডাউনৰ বিভিন্ন সমস্যাৰ কাৰণে আমি যিটো ছ'চিয়েল ডিষ্টেঞ্চিং মানি লৈ আমি চৰকাৰৰ যিটো ঘোষণা আছিলে, নিয়ম নীতি আছিলে, আমি সেইখিনি মানি লৈ চলি আছোঁ। তাৰ মাজেদিও এই অলপ কেইদিন আগৰ পৰা আমি চালোঁ বিজেপিৰ যিটো প্ৰচাৰ অভিযানত ক'ৰবাত 2-3 হাজাৰ মানুহ গোট খালেও তেওঁলোকৰ কোনো কৈফিয়ত দিব নালাগে, কিন্তু আমাৰ ফালৰ পৰা ক'ৰবাত 500 মানুহ গোট খালেও আমি কৈফিয়ত দিব লাগে, তেনেকুৱা এটা কুটিল ৰাজনীতি বিজেপি আজি কৰা দেখা পৰিলক্ষিত হৈছে। কিন্তু তাৰ কাৰণে আমি ভাবিছোঁ ইয়াত হয়তো বিজেপিৰে অলপ কুটিল ৰাজনীতি আছে, যে তেওঁলোকৰ বৰ্তমান ইলেকশ্যন যদি হৈ যায় তেওঁলোকৰ পজিশ্যন ইমান ভাল নহয়।
BTCত তেওঁলোকৰ পজিশ্যন ইমান ভাল নহয়, যাৰ কাৰণে তেওঁলোকে আমি ভাবিছোঁ আৰু নিশ্চয় সেইকাৰণে অলপ বেক কৰি মানে পজিশ্যনত অনাৰ কাৰণে চেষ্টা এটা চলাই আছে। প্ৰতিদ্বন্দ্বিতা আমাৰ আটাইৰে লগত হ'ব। আমি কোনো এটা পাৰ্টি বুলি নকওঁ, আমি একফালে অকলেই আছোঁ, আনফালে আমাৰ গোটেই প্ৰতিদ্বন্দ্বী আছে। আমাৰ প্ৰশ্ন কথা যে তেওঁলোকৰ চবৰে টাৰ্গেট GSP। আজি UBPLে কওক, BPFে কওক, BJPয়ে কওক, কংগ্ৰেছে কওক, UTDFে কওক, চবৰে টাৰ্গেট হ'ল GSP। গতিকে আমাৰ টাৰ্গেট হ'ল গোটেইবিলাক, কিন্তু আমাৰ ফাইনেল কথা আমাৰ গণ সুৰক্ষা দলে চিট বেছি পাব আৰু আমাৰ চৰকাৰ নিশ্চয় আমি বনাব পাৰিম, সেইটো আমাৰ দৃঢ় বিশ্বাস। 17টা বছৰে এইটো সকলোৱে জানে, আপোনালোকেও জানে যে যোৱা 17 বছৰে BTC একৰ্ডত সমমৰ্যাদা সম অধিকাৰ থকা স্বত্তেও ইয়াত থকা অজনজাতিসকলে সমমৰ্যাদা সম অধিকাৰ 17 বছৰে নাপালে। সেইকাৰণে বিকল্পস্বৰূপ আমাৰ গণ সুৰক্ষা দলৰ জন্ম হ'ল। এই দলৰ চৰকাৰ হ'লে BTCত থকা সকলো জাতি গোষ্ঠীৰ সমমৰ্যাদা সম অধিকাৰ যাতে আমি দিব পাৰোঁ, এইটো আমাৰ প্ৰধান লক্ষ্য থাকিব। আপোনালোকৰ যিটো চেনেল তাৰ পৰা অসমবাসীলৈ তথা BTC বাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল, আপোনালোকে প্ৰশ্ন কৰিলে মই কথাখিনি ক'ব পাৰিম, আৰু নকৰিলেতো মই অকলেই ক'ব লাগিব। যিহেতু এইবাৰ নৱনীয়া প্ৰথম ৰাজনৈতিক দল, দলটো খুলিছে, বহুত উদ্দেশ্য আশা লৈ খুলিছে। তেনে ক্ষেত্ৰত আপোনালোকৰ দলীয় স্থিতি কেনেকুৱা ধৰণৰ, কেনেকৈ আগবাঢ়িছে সেই সম্পৰ্কে অলপ কৈ দিয়ক। চাওক, আমাৰ যিহেতু 2030 মিছন চলি আছে, আমি আজিৰ তাৰিখত 30+ পোৱাটো কনফাৰ্ম হৈ পৰিছে। এইটোৱে কাৰণ, যিহেতু নৱশৰণীয়া ডাঙৰীয়াই যিহেতু তেখেতে আমাৰ নেতৃত্ব লৈছে, আজি আমাৰ প্ৰায় এবছৰ হৈছে। যিহেতু আমাৰ দলীয় ক্ষেত্ৰত আমি মানুহৰ মাজত সোমাই যাব পৰা নাই, কিন্তু সোমাই নগ'লেও বেলেগ দলৰ দৰে আমি সোমাব পৰা নাই, কিন্তু আমি লাহেকৈ হ'লেও সোমাইছোঁ। আৰু বহুতে কৈছে যে আপোনালোকে দেৰি হৈছে। আমাৰ দেৰি হোৱাৰ কাৰণটো হ'ল, যিহেতু 185খন দেশক কৰোণা ভাইৰাছে যিহেতু সংক্ৰামক কৰি আছিলে, সেই মুহূৰ্তত চেণ্ট্ৰেলত আছিল BJP চৰকাৰ, অসমত আছিল BJP চৰকাৰ, আৰু সেই সময়ত আছিল হাগ্ৰামাৰ BJP এলায়েন্স। গতিকে তেওঁলোকে নীতি নিৰ্দেশনা মানি আমি ৰাইজৰ ওচৰলৈ দেৰিকৈ গৈছোঁ। আৰু তেওঁলোকে এনেকুৱা দল, কিন্তু আমি দেৰিকৈ আহিছোঁ, কিন্তু তেওঁলোকে আমি যিহেতু ৰাজনীতিৰ ক্ষেত্ৰত মানুহতকৈ আমি ৰাজনীতিৰ উচ্চ স্থান দিয়া নাই। সেইকাৰণে আমি যদি ৰাজনীতি কৰোঁতে মানুহেই নাথাকে, আমি কাৰ লগত ৰাজনীতি কৰিম? সেইকাৰণে যিহেতু তেওঁলোকে চৰকাৰী নিৰ্দেশনা মানি আমি দেৰিকৈ আহিছোঁ, আৰু সেইকাৰণে দেৰিকৈ অহাৰ কাৰণে ৰাইজক অনুৰোধ জনাইছোঁ। আমি দেৰিকৈ আহিলেও যিহেতু আমি নিজৰ দলৰ কাৰণে আমি আহিছোঁ, তেওঁলোকে আমাক ছাপোৰ্ট কৰিব বুলি আমি সম্পূৰ্ণ বিশ্বাসী। আৰু এইটো কাৰণে বিশ্বাসী, যিহেতু ইতিমধ্যে চৰকাৰী ফালৰ পৰা যিখিনি আহিছে, এতিয়া যিহেতু আমাৰ ৰাজ্যপালৰ শাসন চলি আছে, ৰাজ্যপালৰ শাসনৰ ক্ষেত্ৰত ইতিমধ্যে হাগ্ৰামাৰ যিখিনি কেলেংকাৰ ওলাইছে, দুৰ্নীতি আমাৰ কথা নহয়, সেইটো কথা হৈছে আপোনালোকৰ মিডিয়াৰ কথা, প্ৰিণ্টিং মিডিয়াৰ কথা, ছ'চিয়েল মিডিয়াৰ কথা, সকলো মিডিয়াই ইতিমধ্যে প্ৰকাশ কৰিছে। তেনে ক্ষেত্ৰত যিহেতু 20টা ফাইল হাগ্ৰামাৰ লৈয়ে গ'ল, তেনে ক্ষেত্ৰত তেওঁ সেই ফাইলকেইটাৰ ওপৰতে যিখিনি তদন্ত হয়, সঠিক যদি তদন্ত হয়, তেওঁ চৰকাৰটো বাদ দিয়ক, তেখেতে কেনেকৈ বাচে সেইটোৱে চিন্তা কৰক। আৰু দ্বিতীয়তে প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কৈছে, তেওঁ যিহেতু এজন যিহেতু আফচুৰ লিডাৰ আছিল, আফচুৰ লিডাৰ আহি তেওঁ সভাপতি হৈছে। আজি তেওঁ ধোৱা তুলসী পাতবোৰ হ'বই নোৱাৰে, কাৰণ তেওঁ কৈছে যে তেওঁ বিভিন্ন জনগোষ্ঠীৰ ক্ষেত্ৰত এতিয়া কৈছে, সৌদিনা মিডিয়াত কৈছে, যোৱাকালি কৈছে, ছ'চিয়েল মিডিয়াত কৈছে, পৰ্টেল মিডিয়াত কৈছে, তেওঁ বিভিন্ন ধৰণৰ বিশেষকৈ মুছলিম, আদিবাসী সকলোৰে উন্নয়ন পৰিশোধ কৰিব। ইমান দিনে তেওঁ ক'ত আছিল? 17 বছৰতে ৰাজত্ব কৰি আছিল। তেওঁ যিহেতু আফচুৰ লিডাৰ আছিল, আফচুৰ লিডাৰ যিহেতু 2 বছৰ বাদে 15 বছৰ আফচুৰ মতেই কিন্তু হাগ্ৰামা চলি আছিল। তেনেস্থলত কিন্তু তেখেতে কোনো এষাৰ মাত মাতা নাছিল। আৰু যিহেতু ওদালগুৰিত 1600 কোটি টকা কেলেংকাৰ হৈছে, সেই কেলেংকাৰ বিষয়ে আমাৰ কথা নহয়, এইটো হ'ল ৰাজ্যপালৰ কথা। যিহেতু ইমান কেলেংকাৰ হৈছে, আৰু তেওঁলোকে চাকৰিৰ ক্ষেত্ৰতে যিখিনি কেলেংকাৰ কৰিছে, যে এপাচি শাকত এটা জলকীয়া নহয়, 17টা পাচিত এটা জলকীয়া কৰিছে। গতিকে তেনেস্থলত আমাৰ যিখিনি 80% মানুহ আছে, 80% মানুহে আমাক গণ সুৰক্ষাক ছাপোৰ্ট কৰিব বুলি আমি কনফাৰ্ম। আৰু সেইকাৰণে আমাৰ যিহেতু 2030 মিছন চলি আছে, আমি 30+ পোৱাটো আজি পক্ষে সম্ভৱ হৈ পৰিছে। এইটোৱেই কাৰণ, যিহেতু BTC চুক্তিত তেওঁলোকে ইতিমধ্যে, আৰু সকলোতকৈ দুখৰ বিষয়, কোড অফ কণ্ডাক্ট থকাৰ সময়তে তেওঁলোকে ভাষাৰ ক্ষেত্ৰতেই হওক বা যি ক্ষেত্ৰতে হওক BJPয়ে যিখিনি কৰিছে, আপোনালোকে এইটো নিজেই দেখি পাই আছে। এই ক্ষেত্ৰত আমি কনফাৰ্ম।